Say happy birthday to me. Happy birthday to me. Hello. আজি হৈছে বহুত স্পেশাল ডে। মোৰ মৰমৰ হাজবেণ্ডৰ আজি জন্মদিন হয় আৰু এতিয়া আমি গুটেই হাজিকাছি ওলাইছো সবে গ্ৰীন গ্ৰীন পিন্ধিছো বেডিককো গ্ৰীন পিন্ধাইছো ৰবা দেখাই আছো অ মোৰ লৰাটো অ মোৰ গুচি 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 যেতিয়াই মই বজাৰ কৰা ভিডিঅ' দিওঁ তেতিয়াই বহুতৰে কমেণ্ট আহে ইউটিউবত হওক বা ফেচবুকত হওক যে এইকাৰণেতো বিয়া হৈছিলে গিৰিয়েকৰ পইচা এতিয়া পুৰা উৰাই আছে এনেকে বুলি বহুতে মানে ভাবে চাগে মোৰ পইচা মই আৰ্ণ নকৰোঁ বুলি ময়ো মাহত ধুনীয়াকৈ কিবা এটা আৰ্ণ কৰোঁ ছ'চিয়েল মিডিয়াৰ পৰা ফেচবুক হওক ইউটিউব হওক কিন্তু হয়তো বহুতে নাজানে তেওঁলোকে ভাবে অকল মোৰ হাজবেণ্ডৰ পইচাৰ ওপৰতে মই ডিপেণ্ড হৈ আছোঁ কিন্তু এটা কথা সঁচাত 99.999% মোৰ হাজবেণ্ডেই চব খৰচ কৰে কিন্তু এনেকুৱা নহয় যে মই পইচা আৰ্ণ নকৰোঁ মোৰ যেতিয়া দৰকাৰ হয় তেতিয়াহে খৰচ কৰোঁ কাৰণ যিহেতু তেওঁৱেই চব খৰচ কৰি দিয়ে এইকাৰণে মই কৰিবলগীয়া নহয় চ' সেইটোৱে মানে এনেকুৱা নহয় যে মই এতিয়া চাকৰি কৰা নাই কাৰণে মই একো আৰ্ণ নকৰোঁ মই এটা মানে ধুনীয়া সৰু সুৰা আৰ্নিং আৰামছে পাই যাওঁ মই সেইটো নিজৰ যোনখিনি হাত খৰচ হয় যিমান থাকে সেইখিনি মই এমাহত মানে আৰামছে পাৰ হ'ব পাৰে তাৰপিছত আমি গৈ পাই গ'লোঁ ৱাণ্ডাৰলেণ্ড আহি পাই গ'লোঁ এতিয়া বলক ভিতৰলৈ যাওঁ বেদি শুয়ে আছে ইফে উঠিব নাই বেদিকেতো খেলিছে লগতে বেদিকৰ মাক দেউতাক চবেই খেলিছে আমি একেলগে পুৰা মানে খেলিছোঁ বেলেগৰ চবেই বহি আছে ছাইডত এক নম্বৰ যদি উৎপাত কৰা মাক বাপেক আছে আমি দুহালে হ'ব নেকি গোটেইখন জঁপিয়াই একদম মানে নহয় যদিও মই অলৰেডি এতিয়া 7 months প্ৰেগনেণ্ট 8 মাহে হ'ব মোৰ এই ছেপ্টেম্বৰৰ 5 তাৰিখে পুৰা মই মানে খেলিছোঁ খেলি মেলি কঁকালৰ বিষ কিন্তু যি নহওক এনজয় কৰিছোঁ আৰু দেই ভাল লাগিছে বেছি আৰু ইমান মানে হাই নাছিলে বেছি যিহেতু কেঁচুৱা পোৱালি মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইকাৰণে বাপেকে বোলো পোকৰ চুচৰাই ঘূৰি ফুৰিছে dancing. Yeah. Woo! It's falling. এই বিল্ডিংটো চাকচোন ইমান ইউনিক ডিজাইনৰ এনেই মই দিনৰ সময়ত দেখিছোঁ কিন্তু আজি ৰাতি দেখিছোঁ ইমান ধুনীয়া লাগিছে তাৰপিছত যিহেতু বাৰ্থডে স্পেচিয়েল বুলি মানুহজনে ক'লে ইথিঅপিয়ান ৰেষ্টুৰেণ্ট যাম বুলি সেইকাৰণে আমি গ'লোঁ ইথিঅপিয়ান ৰেষ্টুৰেণ্টত খানাখিনি ঠিকেই আছিল মই ইমান মানে মই যে অলপ মানুহজনী বহুত বাছি খাওঁ ন সেইকাৰণে পুতুককৈ অ'পেন নহয় কিন্তু যোনসকলে ভাল পায় এক্সপ্ল'ৰ কৰি ফুড তেওঁলোকে ডেফিনেটলি ভাল পাব আৰু ইয়াৰ বেদিকক মই খুৱাই দিছোঁ মই খালি ডিমৰ মানে কিবা এটা ৰেচিপি আছিল সেইটোৱে খালোঁ আৰু বাকী মই একো খোৱা নাই বেদিকহঁতে কিবা কিবি ঢেৰ খাইছে আজিৰ কাৰণে ইমানেই